হেল্ল' এভৰিৱান, আজি আকৌ আপোনালোকৰ মাজত মই ভুতুমকৈ ওলছোঁ আজি মানে মন্দিৰত যাব আছোঁ। মন্দিৰত গ'লে মাকো লৈ যাব আছোঁ, যিহেতু মানে মা এনেকৈ বাহিৰত ওলাই যাব পৰা নাই আৰু মানে ভৰিখনৰ কাৰণে চিৰিকেইটা দি নমাব নোৱাৰে, সেইকাৰণে বহিয়ে যায় আৰু এনেকৈ বেলেগ আৰু উপায় নাই। তো এনেকৈ যায়, তাৰপিছতে মাক মই হাতত ধৰি লৈ গ'লোঁ আৰু তাৰপিছত অলপ খোজকাঢ়িব দিলোঁ নিজৰ একটা নধৰাকৈ আৰু তাৰপিছতে ৰাস্তাটো যিহেতু পাৰ হ'ব নোৱাৰে, ৰাস্তাটো ধৰি একদম ৰখি একদম বহুত টাইমৰ মূৰতে পাৰ হ'লোঁ। আৰু আমাৰ মন্দিৰটোৱে বৰপলা বুঢ়াগোঁসাই মন্দিৰ, কালাৰ কৰিছে পূজা আৰু ভাগৱত আহি আছে যিহেতু। আৰু ভিতৰত যাই দেখা পালোঁ মানে বহুত দিন যোৱা নাছিলোঁ আৰু গামোচা এখন মানে পোষ্ট এটাত বঢ়িয়াকৈ আৰ্ট কৰি দিছে। তাৰপিছত এইগিলা ফটো উঠাৰ পিছত মই কুলকুলি বজাব লগা হ'ল। তাৰপিছত বহি ল'লোঁ আৰু কুলকুলি বজাবৰ কাৰণে আৰু বজালোঁ অলপ। তাৰপিছত গাজি খাই ঘৰত আহিলোঁ। আজিলৈ এৰিলোঁ, বাই বাই।